গমটো পাইছে গাঁৱত সেউজীয়া ধাননি পথাৰ বুলি ক'লে কিবা এটাই ভাল লাগে আৰু এইফালে হাই হেল্ল' নমস্কাৰ মোৰ প্ৰিয় অসমবাসী ৰাইজ পলাশৰং চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আজি লক্ষী পূজা পোনপ্ৰথমে সকলোকে লক্ষী পূজাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ অলপ আগত যোৰহাটৰ পৰা আহি পাইছোঁহি আৰু এইফালে দেখিবলৈ পাইছে আমাৰ এই গৰু পোৱালিটো নতুনকৈ জগিছে আৰু এইফালে দেখিবলৈ পাইছে আমাৰ এই শেৱালি ফুলজোপা এইবাৰ অলপ দুই এপাহ ফুলিছে আৰু যোৱাবাৰ পূজাত মই যেতিয়া ভিডিঅ' বনাইছিলোঁ তেতিয়া মই কৈছিলোঁ যে আমাৰ শেৱালি ফুলজোপা কিমান ডাঙৰ হয় আৰু আজি লক্ষী পূজাৰ দিনা আপোনালোকক দেখুৱাইছোঁ এই শেৱালি ফুলজোপা বিশেষ ডাঙৰ নহ'ল কিন্তু দুই এপাহ ফুলিছে আৰু আজি আমাৰ নামঘৰতে ভাওনাও আছে ভাওনাও কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকিব গমটো পাইছে গাঁৱত সেউজীয়া ধাননি পথাৰ বুলি ক'লে কিবা এটাই ভাল লাগে আৰু এইফালে দেখিবলৈ পাইছে সেউজীয়া ধাননি পথাৰ চাৰিওফালে ধাননি পথাৰ আৰু এই ধাননি পথাৰবিলাকৰ এই ধানবিলাক লাহে লাহে ওলাবলৈ আৰম্ভ কৰিছে আৰু এইফালে চাকি জ্বলাবলৈ আমি গৈ আছোঁ এইফালে মা আহিছে আৰু মই আহিছোঁ দুইজনে এতিয়া চাকি জ্বলাম গৈ লক্ষী পূজাৰ বুলি চাকি জ্বলাবলৈ আহিছোঁ আৰু আমাৰ ধাননি পথাৰ অলপ দূৰত আছে এইফালে আছে এতিয়া গৈ আছোঁ আৰু এইফালে দেখিবলৈ পাইছে সেউজীয়া পথাৰৰ মাজত এখন চাইনবোৰ্ড হালধীয়া ৰঙা কলা এখন চাইনবোৰ্ড ইয়াত লিখা আছে KM41 মানে আছাম গেছ কোম্পানীয়ে দুলীয়াজনলৈ এইফালে গেছৰ পাইপ লৈ গৈছে আৰু এনেধৰণে হালধীয়া ফলক লগাই থৈছে সেউজীয়া ধাননি পথাৰৰ মাজত পাই গ'লোহি আমাৰ ইয়াত ধাননি পথাৰ এতিয়া এই আমাৰ ধাননি পথাৰতে এয়া লক্ষী পূজাৰ বুলি চাকি জ্বলাম এইফালে পূব দিশ আছে পূবলৈ সন্মুখ কৰি চাকি জ্বলাম আৰু এয়া চাকি জ্বলাবৰ কাৰণে কলৰ এনেধৰণে বনাই আনিছোঁ এয়া অমিতা কাটি লৈ পিনি আমি চাকি বনাই লৈছোঁ আমাৰ এইফালে এনেধৰণে অমিতাৰে চাকি দিয়া হয় অমিতা কাটি এনেধৰণে চাকি বনাই চাকি জ্বলোৱা হয় আৰু এনেকৈ থৈ লৈছোঁ আৰু এইফালে আমাৰ পূব দিশ আৰু এই পূব দিশত আমি এনেধৰণে চাকি জ্বলাম এয়া চাওক আৰু এয়া মিঠাতেল দিম এতিয়া এইফালে ঢোল কৃষ্ণ আৰু এইফালে ধুনীয়াকৈ চাকি জ্বলাই হ'ল আৰু মই জ্বলালোঁ আৰু এইফালে মায়েও ধূপ এডাল জ্বলাব এয়া মা ধূপ এডাল জ্বলা এইফালে মা এইবাৰ ধান কেনেকুৱা হৈছে ভালেই দেখিছোঁ বাৰু হয় ভালেই দেখিছোঁ ভালে দেখিছোঁ কেনেকুৱা আগতকৈ ভাল হৈছে নে এইবাৰ ভাল হৈছে বাৰু ঈশ্বৰক চিন্তা কৰিছোঁ যাতে আমাৰ এই ধানবিলাক ভাল হয় অনাগত দিনবিলাকত পোক পৰুৱাই নধৰে আৰু এনেধৰণে ধাননি পথাৰবিলাকত ধানবিলাক ভালেই হৈছে বাৰু এইবাৰ যোৱাবাৰতকৈ এইবাৰ ভাল হৈছে ইয়াৰ পৰাই আমাৰ পেটৰ ভাত সাজ উলিয়াব পাৰোঁ তাকে কামনা কৰিছোঁ লক্ষী মায়ে আমাক আশীৰ্বাদ কৰক এয়াই কামনা কৰিছোঁ আৰু পথাৰত চাকি জ্বলাই আহিলোঁ আৰু এতিয়া ৰিচা আৰু মই এতিয়া চাকি জ্বলাবলৈ গৈ আছোঁ এইফালে পদূলি মুখত আৰু ৰিচাই ধুনীয়াকৈ গামোচা লৈ লৈছে হয় নাই নমো কৰিবলৈ যোৱা নমো কৰিবলৈ যোৱা এইয়া আমাৰ ৰিচাই চাকি জ্বলালে এইয়া ধূপ জ্বলাইছে নমো কৰি দিয়া নমোৱাই থাকিলে এয়া আমাৰ ধুনীয়াকৈ ৰিচাই চাকি জ্বলাইছে ধূপ জ্বলাইছে নমো কৰিছে কৈ দিয়া নমো এতিয়া ওলাইছোঁ নামঘৰলৈ এয়া ধুনীয়াকৈ ধুতি চুটি পিন্ধি লৈছোঁ আজি আমাৰ নামঘৰৰ ৰাম পৰাজয় সীতাৰ পাতাল গমন ভাওনাখন কৰা হ'ব আমাৰ ওচৰ চুবুৰীয়া সৰু ল'ৰা ছোৱালীবিলাকে মানে 6, 7, 8ৰ ল'ৰা ছোৱালীবিলাকে এই নাটকখন কৰিব আৰু নাটকখন বহুত ভাল হ'ব আচলতে যিহেতু সৰু ল'ৰা ছোৱালী সিহঁত বহুত এক্সাইটেড হৈ থাকে
Don't